हेलो फ्रेंड्स निटुल गई चैनल आपलोक पुनर्बार स्वागतम जानाइছো आज मैं आपलोকৰ আগত লৈ আহিছো এটা ভিভো বুক लैपटॉप আপোনাৰ Asusৰ হয় যোনটো 11.6 ইঞ্চৰ লগত আহিছে Celeron প্ৰচেছৰ 2GB RAM আৰু 500GB হাৰ্ড ডিস্ক আৰু 3 সেল বেটাৰী লগত আছে এই ল্যাপটপটো আপোনাৰ দাম বৰ বিশেষ কমও নহয় 20000 পৰা 21000 ভিতৰত হয় এই ল্যাপটপটোৰ দাম ইয়াতো এমআরপি বহুত লিখা থাকে যদিও অনলাইনতো অনলাইনত আপুনি এটো 18-19000 টকাত পাব আৰু অফলাইনত 20000 টকাত পাব এই ল্যাপটপটো আন যিবোৰ আজিকালি ল্যাপটপ পাইছে এসএসডি লগা কম টকাতে যোনটো 32GB হাৰ্ড ডিস্ক লাগি আহিছে যিবোৰ ল্যাপটপ হেবোৰ দাম আপোনাৰ বহুত কম 12000 10000 টকাৰ তুলনাত এই ল্যাপটপটো কিন্তু দাম অলপ বেছি আৰু আমি এতিয়া চাও হক এই ল্যাপটপটো কি কাৰণে ইমান দাম আৰু এই ল্যাপটপটো ললে আপোনালোকৰ সঠিক কামত আহিব নাই আপোনালোকৰ উপযোগী হ'বনে নাই আহক আমি ল্যাপটপটো আনবক্সিং কৰো আনবক্সিং কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক যাতে মই নেক্সট যিবোৰ গেজেট আপোনালোকক আনবক্সিং কৰো হেবোৰ আপোনালোকৰ একাউণ্টত নটিফিকেশনত আহি হুনকালে নটিফিকেশনত আহিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰি ৰাখক फ्रेंड्स आहक এতিয়া আমি ল্যাপটপটো আনবক্সিং কৰো আনবক্সিং কৰাৰ আগতে আপুনি পেকেটটো চাওক ধুনিয়া পেকেটত তেওঁলোকে পঠিয়ায় হৰু মিনি ল্যাপটপ হয় এই ওপৰৰ পিনে আপোনাৰ ভিভো বুক বুলি লিখা আছে আপুনি Asus ব্র্যান্ডিং আৰু এপিনে এমআরপি আছে এমআরপি আপুনি দেখিব পাইছে এটো 26990 যোনটো আপোনাৰ 27000 টকা হয় আৰু এটো আপোনাৰ E203MAH আপোনাৰ এটো হৈ গল মডেল নাম্বাৰ আৰু এটো 27000 এপ্ৰক্স ইয়াত আপোনাৰ এমআরপি দিয়া আছে কিন্তু এটো ইমান দাম নহয় অফলাইনত 20000 টকাতে পাব আৰু আপুনি অনলাইনত বিভিন্ন ওয়েবসাইটত বিভিন্ন দাম যদিও অনলাইনত আপুনি এটোৰ এপ্ৰক্স ম্যাক্সিমাম 17-18000 এটো পাই যাব এতিয়া আমি আনবক্সিং কৰো টেল মেইন কন্টেন্ট ল্যাপটপ আৰু ইয়াত চাৰ্জাৰটো মই দেখাম এটা কেনেকৈ লগাই এটো পেকেটটো মই থৈ লওঁ বেগ চাৰ্জাৰটো আপোনাৰ এটো দেখিছে ফল্ডিং সিস্টেম হয় এটো সব এটো ইয়াত আপোনাৰ এট লগাবৰ কাৰণে সুবিধা দিয়া হৈছে এটো এপনৰ পৰা আনি জাস্ট ঠেলি দিও এটো এটা প্লাগ ইন কৰিব আৰু ইয়াৰ পিনটো হৈছে সৰু পিনটো এটো পাতলা পিনটো এটো হল চাৰ্জাৰ ইয়াৰ তে ল্যাপটপটো চাও এটো হল মেইন ল্যাপটপ Asusৰ মিনি ল্যাপটপ ধুনিয়া ল্যাপটপ ব্লু কালাৰত আহিছে বেক সাইডটো এনেকুৱা থাকে ইয়াৰ আপুনি RAM চেঞ্জ কৰিব হাৰ্ড ডিস্ক চেঞ্জ কৰিব ইয়াৰ পৰা খুলে আৰু ইয়াত আপোনাৰ সিরিয়াল নাম্বার মাইক্রোসফট ইয়াত অরিজিনাল উইন্ডোজ 10 অরিজিনাল দিয়া হৈছে যোনটো খুবেই ভাল হৈছে উইন্ডোজ 10 আহিছে ইয়াৰ লগত সো কিবা কি ব্র্যান্ডিং এবোৰ আৰু ইপনে সৰু সৰু গিল দেখিছে স্পিকাৰ গিল এইটা হল স্পিকাৰ গ্ৰিল দুটা স্পিকাৰ গ্ৰিল আছে দুটা মানে স্পিকাৰ দিয়া হৈছে ইয়াত এটা ল্যাপটপটো খুলিছো সব कीबोर्डখন ধুনিয়া এ নামপ্যাড এক্সট্ৰা নাথাকে কাৰণ কেলে সৰু ল্যাপটপ হয় নামপ্যাড এক্সট্ৰাকে নাথাকে কিন্তু ওপৰতে নাম্বাৰবোৰ আছে ধুনিয়া ল্যাপটপ कीबोर्डবোৰ সেম একেই থাকে সবৰে আৰু ইয়াত ফিজিক্যাল বুটাম এক্সট্ৰা দিয়া হৈছে এটো ফিজিক্যাল বুটাম এক্সট্ৰা থাকিলে ভাল আৰু টাচ পেডখন ইয়াৰ বহুত ডাঙৰ টাচ পেডখন ডাঙৰ থাকিলে ভাল মই ভাবো টাচ পেডখন ডাঙৰ থাকিলে ভাল ইমান ডাঙৰকে আছে ভাল লাগিছে ইয়াত আপোনাৰ 2GB RAM 500GB হাৰ্ড ডিস্ক আৰু Intel Celeron প্ৰচেছৰ লগাই দিয়া হৈছে যেটো বহুত বেছি স্পিডো নহয় আৰু বহুত বেছি স্লো নহয় আপোনাৰ মোটামুটি যিবোৰ কাম থাকে যেনেকে ইন্টাৰনেট কৰা প্ৰিন্টিং কৰা ডকুমেন্ট ৰেডি কৰা প্ৰেজেন্টেশন কৰা ওয়ার্ড এক্সেল পাওয়ারপয়েন্ট এই ফটোশপটো এইবোৰ ক্ষেত্ৰত ইমান এটা অসুবিধা নাপাব কিন্তু ফটোশপ বুলি ক'লে বহুত ডাঙৰ লেভেল বহুত হাই লেভেল লৈকে ফটোশপ কৰিব পাৰি যিবোৰ আমি নরমাল কাম কৰো হেবোৰ কাম ইয়াত ফটোশপত ধুনিয়াকে হৈ যাব আপোনাৰ চাও ইয়াত কি দিছে সাইডত এটো এটো সাটা মিনি সাটা পোর্ট বুলি কয় এটো এটা দিছে আৰু এটা এটো হৈ গল আপোনাৰ এটো টাইপ সি পোর্ট নহয় কিন্তু দেই এটো টাইপ সি পোর্ট নিচিনা লাগিছে কিন্তু টাইপ সি পোর্ট নহয় এটো আৰু এটো হৈ গল আপোনাৰ USB 3 পোর্ট যোনটো বহুত ভাল হৈছে ডাটা ট্ৰান্সফাৰৰ কাৰণে ভাল USB 3 পোর্ট আৰু এটো হল HDMI পোর্ট থাকিলে আপুনি ডাঙৰ যিবোৰ প্ৰজেক্টৰ থাকে প্ৰজেক্টৰ ইয়াত কানেক্ট কৰিব পাৰিব বা ইয়াৰ ডিসপ্লে আপুনি
টিভিত চাওঁ বুলি ক'লেও চাব পাৰিব ইয়াৰ পৰা লগাই ল'ব পাৰি ডিছপ্লে ট্ৰান্সফাৰ কাৰণে আৰু এইটো হৈ গ'ল মাইক্ৰ' SD স্লট যোনটো আপুনি ডাইৰেক্ট মেমৰি কাৰ্ড লগাব পাৰে আৰু এইটো হৈ গ'ল আপোনাৰ চাৰ্জিং পৰ্ট এইটো চাৰ্জিং পৰ্ট লেপটপটো ইমান বৰ বেছি মোটাও নহয় শ্লিমে হয় এইপিনৰ পৰাও চাওক আপুনি শ্লিমে হয় লেপটপটো আৰু এইপিনেও এটা দিছে USB ডাবল USB 3 পৰ্ট দিছে এইটো খুব ভাল লেপটপ ডাবল USB পৰ্ট দিছে আৰু এইটো 3.5 mm হেডফোন জেক লেপটপটো বৰ বেছি গধুৰ নহয় 1 কেজি ভিতৰতে হয় এইটো লেপটপ পাতলা হয় আপুনি লৈ ফুৰিব পাৰিব আৰু মই এই ইয়াত ৱেবকেম দিছে আৰু ইয়াত মাইক আছে আৰু ইয়াত ব্লুটুথ ৱাইফাই কাৰ্ড ৰিডাৰ যিবোৰ ডাঙৰ লেপটপবোৰ থাকে ইয়াতো সেম একেই হয় খালি ইয়াৰ স্ক্ৰীন সাইজটো হৈছে 11.6 HD স্ক্ৰীন আৰু বেটাৰী আপোনাৰ চাওক ইয়াত ৰিমুভেবল বেটাৰী নহয় বেটাৰীটো খুলিব নোৱাৰে ভিতৰতে লিথিয়াম বেটাৰী লাগি আছে 3 সেল বেটাৰী ইয়াৰ মিনিমাম আপুনি পাব বেটাৰী বেকআপ ধৰক 5 ঘণ্টা 6 ঘণ্টা ইয়াৰ বেটাৰী বেকআপ পাব আৰু চাৰ্জিং হ'বলৈ 3 ঘণ্টা বা 2 ঘণ্টা ভিতৰতে ফুল চাৰ্জ হৈ যায় গোটেইখিনি প্ৰায়বোৰ বস্তুৱে ভাল যদি আপোনালোকে Asusৰ মিনি লেপটপ এটোটো মিনি লেপটপ হয় মিনি লেপটপ কিনা প্লেনিং কৰিছে তাহলে এটো এটা ল'ব পাৰে কাৰণ কেলে এই লেপটপটো 500 GB হাৰ্ড ডিস্ক লাগি আছে আনবোৰ লেপটপত যিবোৰ আজিকালি 10-12000 টকাত লাগি আহে তাত 32 GB হাৰ্ড ডিস্ক থাকে কিন্তু ইয়াত 500 GB হাৰ্ড ডিস্ক আছে আৰু ইয়াত Intel Celeron প্ৰচেছৰ কিন্তু আনবোৰ লেপটপত দেখিছো যিবোৰ কম দামী লেপটপ থাকে তাত Atom প্ৰচেছৰ লাগি থাকে আৰু ইয়াত Intel আপোনাৰ Celeron প্ৰচেছৰ দিছে আৰু 2 GB RAM বাকিবোৰটো 2 GB RAM বাৰু সেই কাৰণে ইয়াৰ ভিতৰৰ কনফিগাৰেশনটো অকনমান বেছি কাৰণে ইয়াৰ দামটো বেছি হৈছে কিন্তু আপোনালোকে যদি ঘৰত ইউজ কৰিবলৈ হয় তেনহলে ডাঙৰ 20000 21000 টকাত 1-1500 টকাত দি আপুনি বেছিকে দি এটা ডাঙৰ লেপটপ কিনিব যোনটো 15.6 ঘৰৰ ফ্যামিলি ইউজ কৰিবৰ কাৰণে কিন্তু এই লেপটপটো যিবোৰ মানুহক বিশেষকৈ লৈ ফুৰিবৰ কাৰণে লেপটপ লাগে প্ৰেজেন্টেশন দেখাবৰ কাৰণে লেপটপ লাগে বা বিভিন্ন কাৰণত তেওঁলোকে লৈ ফুৰিবলগীয়া দৰকাৰ হয় তেতিয়াহে এই লেপটপটো তেওঁলোকৰ কাৰণে উপযোগী হ'ব বুলি মই ভাবো বাকিবোৰ সব ঠিকে আছে আজি মই এই সাইডে আপোনালোকক চাৰিপিনৰ পৰা ফটো মাৰি দিম এডপ্টাৰবোৰ ফটো মাৰি দিম আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাব আৰু মোৰ ভিডিঅ'বোৰ যদি কিবা থাকি যায় বা মই ভুল কৰো আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু ভিডিঅ'বোৰ মোৰ লাইক কৰি দিব আনবোৰ মই বহুত কিটা লেপটপ আনবক্সিং কৰা ভিডিঅ' মোৰ একাউণ্টত দিয়া আছে আপোনালোকে মোৰ এই ভিডিঅ'বোৰ চাবচোন এবাৰ আজিলৈ ইমানটোৱে গাইজ থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ' টিল দা এণ্ড Thank you friends ভিডিঅ'টো চোৱাৰ বাবে আৰু মোৰ বাকিবোৰ ভিডিঅ' আপোনালোকে চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানটোৱে থ্যাংক ইউ